আমি আজি যাম পদুমণি আৰু পদুমণিত বিশেষকৈ আমাৰ গাড়ীখন মোৰ লোৱাৰ পিছৰ পৰা আজিলৈকে সহায় এখন দিয়া নাই আৰু পদুমণিত সহায় এখন দিওঁ বুলি আজি ওলাইছোঁ আৰু লগত আমাৰ আহিছে এইপিনে ৰঞ্জনা, এইপিনে মা, এইপিনে এলিনা, এইপিনে আকৌ মাহঁতক লৈ মেলি এতিয়া পদুমণিত সেইটো সহায়খন ভালদৰে দিওঁগৈ আৰু ভগৱানে কিবা যাতে আমি ভালে থাকোঁ তাৰ বাবে সহায়খন দিবলৈ আগবঢ়াই আহিছোঁ। ব'লকচোন আমি গৈ থাকোঁ পদুমণিত। যিহেতু পদুমণি আছে আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আৰু আমি এতিয়া বৰ্তমান লখিমপুৰ গৈ আছোঁ। নেক্সট ভিডিঅ' আমি আহি আছোঁ এতিয়া চাওকচোন। যিহেতু আমি এতিয়া গোগামুখ পাৰ হৈ আহি আছোঁ আৰু পদুমণি আৰু অলপ দেৰি পিছত পদুমণি পামগৈ। মই যিহেতু বৰ্তমান আহি পালোঁহি সোৱণশিৰি আৰু য'ত আপোনাৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আপোনাৰ সোৱণশিৰিত আছে আৰু সোৱণশিৰিত পতা হৈছে গোগামুখত আৰু নদীখন মই দেখুৱাইছোঁ আপোনাক। জলবিদ্যুৎ প্ৰকল্প আৰম্ভ হৈছে বহুত আগত। এতিয়া যিহেতু নদীখন মই আপোনাক দেখুৱাই দিছোঁ, এতিয়া চাওক সোৱণশিৰি নৈখন। এইখনে হ'ল আপোনাৰ সোৱণশিৰি নৈ আৰু জলবিদ্যুৎ প্ৰকল্পটো বহুত ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ আগত পতা হৈছে আৰু এইপিনে হ'ল সোৱণশিৰি নৈ দলংখন এখন হয় আৰু আপোনালোকে দেখিছে যিহেতু সোৱণশিৰি নদী এখনেই হয়। যিহেতু মই পদুমণি ধান পাবলৈ আহি আৰু পদুমণি ধানখন স্থাপিত কৰা হৈছিলে 1952 চনত আৰু এতিয়া বৰ্তমান আমি পদুমণি ধান এতিয়া পাওঁ হৈ আছোঁ আৰু আজি বহুত বছৰ হৈ গ'ল পদুমণি ধান ইয়াত পতা আৰু যিহেতু ইয়াৰ পৰা বহুত দূৰ দূৰণিৰ পৰা আহে সহায় দিবলৈ আৰু বহুত সংখ্যক লোকে ইয়াত আগমন কৰে বহুত জেগাৰ পৰা আৰু আমিও এতিয়া আহি বৰ্তমান পাইছোঁহি আৰু পদুমণি ধান পাই গ'লোঁ। এইটো মোৰ বেটাই কেনেকৈ হাঁহিছে, বেটা হাঁহি দিয়া বেটা হাঁহিছে এতিয়া দেখিছে আৰু বৰ্তমান পদুমণি ধান আহি মই পাইছোঁহি আৰু মই দেখুৱাই দিছোঁ আপোনালোকক পদুমণি ধানখন ধুনীয়াকৈ চাই ল'ব আপোনালোকে। আৰু পদুমণি ধান যিহেতু ৰাস্তা কাষতে আছে, মেইন ৰাস্তা হাইৱে কাষতে আছে একেবাৰে। এতিয়া মাহঁতে চাকি ল'লে আৰু এতিয়া বৰ্তমান সহায়খন আগবঢ়াইছে আৰু এতিয়া চাওক এইটো হ'ল আপোনাৰ হাইৱে কাষতে লাগি আছে আপোনাৰ পদুমণি ধান। এয়াই হ'ল আপোনাৰ পদুমণি ধান। এতিয়া আমি পদুমণি ধান আমি ভিতৰত যাব বিচাৰিছোঁ। এই পদুমণি ধানতে আপোনালোকে যদি সহায় আগবঢ়াই থৈছে তেনেহ'লে ইয়াত হাঁহ, কুকুৰা, পাৰ, ছাগলী যি আগবঢ়াই থাকে ইয়াত আপোনালোকে দিব পাৰে। যিহেতু এখন পদুমণি ধান হয়, আপোনালোকৰ মনোবাঞ্ছা ইয়াতে পূৰ্ণ হ'ব। আৰু পোনপ্ৰথমে আমি পদুমণি ধানত আহি মন্দিৰত সোমোৱাৰ আগত মই ভৰিকেইটা অলপ তিয়াই লওঁ। মায়ে ভৰিত ধুই লৈছে আৰু পদুমণি ধানৰ ভিতৰত বৰ্তমান যিহেতু শৰাইখন ৰেডি হৈছে অলৰেডি আৰু আমি এতিয়া শৰাইখন আগবঢ়াবগৈ মন্দিৰৰ ভিতৰত। এইপিনে শৰাই আগবঢ়োৱা হৈ গ'ল। মাহঁতে শৰাইখন আগবঢ়াই অলৰেডি ক্লিয়াৰ কৰিছে আৰু
এই পাতি দিছে চাহ এয়া আমাৰ পাপাই ফুট দিছে গাড়ীত। মই বৰ্তমান চাকি গছ জ্বলাই লওঁ ধুনীয়াকৈ। পূজাটো বাহিৰত চাকি জ্বলাব দিছে। মই বৰ্তমান এইডোখৰ জেগাত আৰু যিহেতু মন্দিৰৰ কাষত হয়, মন্দিৰৰ কাষত ইয়াত মন্দিৰৰ নিচিনাকৈ ৰাখিছে। ইয়াত সকলোৱে আহি ইয়াত চাকি জ্বলায় আৰু ময়ো বৰ্তমান চাকি গছ ইয়াতে জ্বলাই লৈছোঁ। যিহেতু মন্দিৰৰ ভিতৰত বহুত চাকি হৈ যাব আৰু ৰাইজে যদি বহুত জ্বলায় তেতিয়াতো অসুবিধা হৈ যাব। সেইবাবে মন্দিৰৰ ছাইডত এনেদৰে চাকি জ্বলাবৰ কাৰণে এনেকৈ এটা ধুনীয়াকৈ ঘৰ বনাই ৰাখিছে আৰু ইয়াতে সকলোৱে আহি চাকি বন্তি চবেই জ্বলায় আৰু লগতে ধূপ ধূনা ইয়াত আপোনালোকে জ্বলাব পাৰে। আৰু দেখিছে ময়ো এতিয়া এই ধূপখিনি জ্বলাই আছোঁ আৰু ইয়াত ধূপ জ্বলাই ৰাখিবলৈ ধুনীয়াকৈ ইয়াত বটল আৰু এইবোৰ দেখিছে আপুনি বটলকেইটা, তাত ধূপটো সুমিয়াই দিব পাৰে বা আৰু কিছুমান জেগা ৰাখিছে ধুনীয়াকৈ সুন্দৰ, বহুত সুন্দৰ। ইয়াত আপোনালোকে পদুমণি আহক, ভাল লাগিব ইয়াত। মই লখিমপুৰ যিহেতু পদুমণি থান আপোনালোকক দেখুৱাই দিলোঁ আৰু পদুমণি ভিডিঅ' মোৰ আজি ইমানেই। ভিডিঅ' আজি শেষ হৈছে আৰু বাই বাই মানে।